सभी Hey दोस्तों, welcome to my second channel Dimpus Vlog. বলক আমি ভিডিওটো আৰম্ভ কৰো। মানে আপোনালোকে গম পাইছে চাগে আজি আমাৰ নতুন দোকানখন মুকলি কৰা হ'ব। মই তাকে যাবলৈ ওলাইছো। আজি মোৰ দোকানখনলৈ বহুতো মানুহ আহিব আৰু অসমৰ বহুতো ইউটিউবাৰো আহিব। আৰু মন্ত ভাইও অলপ সময় পিছত আহি আছে, মোক এতিয়া ফোন কৰিছিল। আপোনালোকো আহিব, আহিলে গল্লা খাব আহিব, ডাঙৰ গল্লা। ৰ'ব মই তাক গাটো ধুই লম দক। আজি দোকান খোলাৰ কথা না 10 দিনমান গাই ধোৱা নাই মই। আজি গাটো ধুই লম দক নাকি? কেমেৰাটো থৈ যাওঁ ৰ'ব, আপোনালোকে গা ধোৱাও চাব নেকি মই? ফুলৰে পাততে হাই বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আই এম মহন্তলৈ। মই এতিয়া আছো বেলখৰত আৰু অলপ সময় পিছত মই নলবাৰীত যাম, কাৰণ আজি ডিম্পু ভাইয়ে নলবাৰীত নতুন দোকান অপেনিং কৰিব। আৰু মোৰ লগত আছে বুঢ়া স্কচ, যাৰ নামেই পৰিচয়। এই স্কচ কিবা নকা গিয়া এ চাইকেলৰ হেণ্ডেল, বিয়া ঘৰৰ পেণ্ডেল, আই লাভ ইউ বুলি কলি নামাৰিবা চেণ্ডেল। মজা ইটা ডিম্পুই বাই কিহত দোকান দিলাক গম নাপাওঁ আৰু যাই কিনে গম পোৱা যাব। পাণ তামোলৰে দোকান অপেনিং কৰিব নেকি গম নাপাওঁ দে আৰু। মেকাই তই কি কৰি আছানো? নাকৰ বাই হিয়া উইলে কাপোৰত মিছপা দিছি নাচা গিয়া যৌতটো। নহয় কালিৰ পৰা অলপ পানী লাগি আছে, আকৌ নহয় দেই হিয়ানে হৈছে অলপ তোৰো লৈ। তই যি হিয়ান মুচিছা মোৰ ভিডিঅ'ত উঠছি না উঠা নাই? ক'ৰ কি জাব্ৰাম এখন লৈছো মই, আলে বিলে মৰি নে তাৰ। এইটা বল দেৰি হৈ ইবাৰ আৰু ঘাগাৰ চেগাৰ গোটাই ওলাই আহিলে। বাদ দে, কোনো গম নাপাব কাপোৰতে মুচি দাও, গম নাপাই দে কোনো। স্কচ আহিছা না নে? ৰখ যাইছো। কি নিপল সেই পৰবাই ধোন তই বৰ দুখত আছা কিয়? আৰু তই পচা আলুত ভিডিঅ' চিডিঅ' বানা বাদ দিলি নাকি? বহুদিন দেখোন ভিডিঅ'য়ে অহা নাই। তাকেতো ময়ো সেয়ে ভাবি আছিলোঁ, চেনেলটোত ভিডিঅ' কি দিম, ভিউজ চিউজ আকৌ নাহাই হৈছে আজিকালি। না মোৰ ভিডিঅ' চাই বেয়া পোৱা হৈছে আজিকালি। হেই সিংকে কিয় ভাবা? তোৰ ভিডিঅ' গেলা ভালে হয়তো, আমি চাই থাকোঁতো তোৰ ভিডিঅ' গেলা বঢ়িয়া হয়তো। তই কষ্ট কৰি যাচোন, তই আগদিন হ'লেও তাৰে ফল পাবিয়ে। আমি আছোতো সদায় তোৰ লগত। হাও সেই দুটা মনটো আৰু বুঢ়া স্ক জান পাওঁ তোৱে মই, হৈ না নহয় চাচোন। হৈ টাউন দে। কি মনটো কক যা বাপ্পা ঐ, চশমা নচমা মাৰি সোণা চেন টেন পিন্ধি নতুন কাপোৰো ধুনে কক যায় এনকে? না ক'ৰবাত ধুৱেনি চুৱেনি আছে আজি, সেনা আনে পাওঁ দেখোন মই। হেই নহয় কলো বান্নাৰ, মই নলবাৰীৰ পৰা উৰ। আজি ডিম্পুই নতুন দোকান অপেনিং কৰিব, মই তাৰ পৰাই উৰ আৰু বুঢ়া স্কচকৰ লগত লৈ যাওঁ। যাওঁ দে আমি, দেৰি হৈছে। যা বুঢ়া স্কচক অলপ ভালকে ৰাখবি, সি যত পত কৰাটো বেছি টাইম লাগে, যি আধা বা গ্লান চলি। কিবা যত পত কৰিলে কুবে পাখৰা কৰিম ৰ গম পাব। দে ইতা থাকতোন। এইখানে হ'ল মোৰ দোকান। মোৰ দোকানখনৰ নাম হ'ল দোকান ফৰ বাইকাৰ্ছ। মোৰ দোকানখনত বিভিন্ন ধৰণৰ হেলমেট পাব। আপোনালোকক যদি লাগে মোৰ দোকানত আহিব পাৰিব। আৰু মোৰ দোকানখনত যি হেলমেট আছে আৰু দোকানতে নাপাব। আৰু মোৰ দোকানখন চিনি পাই না? নলবাৰী প্ৰেমদা হোটেলটো চিনি পায়ে চবে, তাৰে সন্মুখতে মোৰ দোকানখন। ফাইনেলি মই ডিম্পু বৰুৱাৰ দোকান আহি পালো। এইখনে হ'ল ডিম্পু বৰুৱাৰ জাব্ৰা দোকান। দোকানখনত কি আছে গম নাপাওঁ, ডিম্পু সুধিলেহে গম পাম ইতা। বন্ধ সদা আছে না নাইবা সুধো ৰ। মেকাই তই কি বকি আছানো মহন্ত? মই এনা সুন্দৰকে ভিডিঅ' বনাই আছিলো, সি মাজতে ডিষ্টাৰ্ব দিবা আহিছি অসভ্যই। ময়ো তো ভিডিঅ' বনাই আছো, অকল তইহে ভিডিঅ' বনাই আছা নেকি নাতে? মাইৰত চাকা ডুবি যাব গম পাবি। নকৰো যা মই ভিডিঅ', তইহে বনাই থাকাতে। মই ভিডিঅ' বনাৰ কাৰণে বোলে তাত ডিষ্টাৰ্ব হৈছে। ৰ বেটা তোকো মই শিক্ষা দি আছো ৰ। দিয়া মই এটা বম বুদ্ধি পাইছো ৰ। ডিম্পু তই মল্লি আৰু মল্লি। মই কি ক'ব যাই আছিলো? এখানে হ'ল ডিম্পুৰ দোকান। এই দোকানখনত আপোনালোকে বিভিন্ন ধৰণৰ হেলমেট পাব। ফাৰ্ষ্টত 2 দিন বোলে হেলমেট ফ্ৰীতে দিব ডিম্পুই কৈছি। আপোনালোকে কি ভাবি আছে? সলকান্তে আহক, নহ'লে বেলেগে লৈ গেল। চালাক ডিম্পু বৰুৱা, তই মোক চিনি পোৱা নাই? তই কাৰ লগত পাংগা কৰিব আহে? মোৰ নাম মহন্ত হয়, মহন্ত। আই এম মহন্ত। মই ভিডিঅ' বনাৰ কাৰণে তোক ডিষ্টাৰ্ব হৈছি? আজিহে মই তোক চিনি পালো তই কেনা মানুহ। মোৰ মদ খাবাৰ পইচা নভাবাৰে, কিন্তু মই বন্নিবাৰীৰ গেলা খাওঁ। তই কালি পুৱা উঠি কিনেহে গম পাবি মই কেনা বস্তু। মই মিথুনৰ চলি হয়, মিথুনৰ চলি। মুস্কো পিনা হে পিনে দো, মুস্কো জিনা হে জিনে দো। I am proud to be Modai. কি ফফলাকান তোহাত?
তুনতে সেই বৰবাই মোবাইলটোত চাই চাই হাঁহি আছা দেখোন কিয় কি হৈছে মোক নকাগিয়া এ মহন্তৰ ভিডিঅ' চাই আছো ৰ ডিম্পুই বোলে তাৰ দোকানত ফ্ৰীতে হেলমেট দি আছে হাও সঁচাই নাকি তুনতে সেই বৰবাই কিয়া কোৱা নাছিলে মোক বল বল আমিও যাওঁ হেলমেট আনিবা অ বল বল গাঁৱৰ মানুহবিলাক খবৰটো দেৱা ৰাইনত টেম্পুখন ভাড়া কৰি যামা বল বল দেৰি কৰিবা নাংগে ইতা হেই দোস্ত ৱেলকাম টু মাই ছেকেণ্ড চেনেল ডিম্পুজ ব্লগ আজি মোৰ দোকানখনৰ ফাৰ্ষ্ট দিন ইটাকলে কিন্তু কাষ্টমাৰ এতো অহা নাই কি হয় গম নাপাওঁ আৰু মৃন্ময় আহিয়ে বনাই ৰ'ব কি বা কৈ থাকে সিহে জানে এলে হোৱাহে সি হাগাতে বোলে 1 ঘণ্টা যায় তাৰ ৰ'ব কেইটামানৰ পিছৰ পৰাই মানুহ আহি আছে মোৰ দোকানৰ বাগে আহি আছে কিজানি বেয়া বিক্ৰী হ'ব এতিয়া পইচা হ'ব পইচা এ এটোৱে ডিম্পু এখানে ডিম্পুৰ দোকান কি আপোনালোকক কিবা লাগিছিল নেকি অ আমাক হেলমেট লাগিছিল ৰ'ব আপুনি বোলে ফ্ৰীতে হেলমেট দি আছে ফ্ৰীতে হেলমেট কোনে কৈছে আপোনালোকক এই আমি মহন্তৰ ভিডিঅ'ত পাইছোঁ ৰ'ব সেইকাৰণে আমি হেলমেট নিবা টেম্পু ভাড়া কৰি গুচি আহিলোঁ মহন্তই খালাক যামক মোৰ দোকান মাৰা খাদালা আজি মহন্তই আপোনালোকক মিছা কথা কৈছে মই ফ্ৰীতে হেলমেট দিয়া নাইতো সি মিছা কথা কৈছে হেলা আমি নাজনো তই এতিয়া হেলমেট দিছা না নাই ইয়াতে মাইৰ খাবি আমি বহুত কষ্ট কৰি বেলচৰৰ পৰা গাড়ী ভাড়া কৰি আনিছোঁ আমাৰ ভাড়া মেখান এনাই যাব নহ'লিবা চেজা যদি হেলমেট তেদাও এতে মাইৰ খাবা লাগিব এৰ পাই পলে ভাল পলো এৰ পাই পলো হাও ই পলা লাগ যা ৰাইনো মাৰ এক মাৰ মেকাই সি আজি চেছ তো মল্লো যা আৰু ইলা চাহু পাতি কানা পাতলি গেল পলো এৰ পাই হাও ই পলা লাগ যা খেদে खोजे खोजे खाबा